কৰিছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ শিল্পী দুলীয়াজানৰ শ্ৰীযুত দিলীপ তামুলী ডাঙৰীয়া আৰু সমবেত সংগীতটি পৰিৱেশন কৰিছে দুলীয়াজানৰ শ্ৰদ্ধাৰ শিল্পীসকলে। গতিকে মই মুকলি সভা আৰম্ভ কৰাৰ কাৰণে সমবেত সংগীতটি ৰাইজৰ আগত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সমবেত সংগীত পৰিৱেশন কৰাৰ লগে লগে আমি মুকলি সভাৰ কাম কাজ আৰম্ভ কৰিম। গতিকে মই শ্ৰদ্ধাৰ শিল্পীসকলক সমবেত সংগীত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অনুৰোধ জনাইছোঁ। এয়া মঞ্চত চেমচন প্ৰেৰণ ডাঙৰীয়া, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি জোচেফ মিন্স ডাঙৰীয়া আৰু জোচেফ মিন্স ডাঙৰীয়াক আগবঢ়াই লৈ আহিবৰ কাৰণে মই কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ।